নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অৱস্থা বহুতে বেয়া ৰাতিপুৱা বৰষুণ এতিয়া ৰ'দ দিছে আমাৰ মানে আজি গুৱাহাটী যাবলৈ ওলাইছো আমাৰ ডাঙৰজনী ছোৱালী বেমাৰ হৈছে গাটো ইমান ভাল নহয় লগতে আমাৰ লগত হিমাদিও যাব আপোনালোকে চাই থাকিব আমি কিডছৰ ডক্টৰকে দেখাম আমি আগৰ পৰা তেওঁকে দেখাই আহিছো তেওঁ বহুত ভাল হয় তেখেতক দেখাই দিম আপোনালোকক চাই এই আমাৰ এইটো পপিবা যাব ওলাইছো মেডিকেললৈ পপিবা নাযায় বাৰু ঘৰত যাব এইটো ভিন্দ বহি আছে আমাৰ ভিন্দ এইটো আমাৰ টিজু দেখাই আছো আপোনালোকক চোচ নাই আজি যাব পিছে ভিন্দ খেদাই পেলাই আৰু যায় কোনোবা ताई से आगत बच्चे पीछे कभी नहीं छोड़ेंगे तेरा इसलिए कल जाएगा मैं क्या लेकर जाएगा तू जाएगा मैं किसको मैं जाएगा मोगले बाजार यार पपीबा गोल गए ए बगले में से जाएगा तू कोकराझार जाएगा कोकराझार আমি গৈ আছো মিডল্যান্ড হস্পিটেললৈ কিডছৰ ডক্টৰ সৰোজ তিৱাৰী তেখেতৰ কাষত গৈ আছো আমি আমাৰ টিকলিক দেখাবৰ কাৰণে আমি আগৰ পৰা তেখেতকে দেখাও বহুত ভাল হয় বাইদেউটো একদম বহুত মানে সকলোৰে লগত ধুনীয়াকৈ এডজাষ্ট হয় আৰু বহুত ভাল আপোনালোকে চাই থাকিব এই মোগেনভিলিয়া এইখনে হস্পিটেল আহি পালো ফাইনেলি গাড়ীখন থৈ দিও জাগাই নাইচোন ক'ত থৈ দিবা গোটেই গাড়ীয়ে গাড়ী মানুহৰ সংখ্যাও মাই কিটাও ইমান মৰম লাগিছে গাড়ী থৈ দিব জাগাই নাই আহি পালো ফাইনেলি এতিয়া আমি ৰিসেপশন সুধিম বাইদেউ আহিছে নে নাই তেখেতে সুধিব গৈছেই বাৰু খাই আহিব নালাগে বাইদেউ অহা নাই সেইকাৰণে আমি ভাবিলো অলপ কিবা খাইকে আহি যাও খোৱা হলে অলপ টাইমটো মেনেজ হ'ব 2টা বজাত আহিব বুলি কৈছে ইয়া আমি খাবলৈ তাৰ ওচৰতে আছে এখন খোলাকে ইয়াতে খাই লও আৰু গাটো ইমান ভাল লগা নাই ৰখি আছো ইয়াতে আহি পোৱা নাই তেলেকে ডক্টৰ আহি পোৱা নাই 2টা বজাত আহিব বুলি কৈছে তাকে গাড়ীতে বহি ৰখি আছো আৰু ইয়াতে গুৱাহাটীত বহুত গৰম ৰাতিপুৱাটো বহুতে ৰ'দ দিছিলে কিন্তু এতিয়া বহুতে গৰম লাগিছে দেউতাক আৰু তেজস্বী আছে ভিতৰতে আছে আহিলে মই আৰু হিমাদ্ৰী তুই গলা নেকি
তাই শুই গৈছে নে কি বা নাজানো বাইদেউ আহিছে কৈছে এয়া প্ৰথমতে ওয়েটটো জুখিব লাগিব আছে ফাইনালি মেমক লগ পালো আহিলে তেখেতে আপোনালোকে এখেতক চিনি পায়ে চাগে ডক্টৰ সৰোজ তিৱাৰী পুনম গগৈ পডকাষ্টত আপোনালোকে দেখা পাইছেই চাগে মাতৃত্ব আৰু শিশুৰ যত্ন বুলি বিশেষ মূল্যৱান পৰামৰ্শ বুলি আপোনালোকে চাবচোন তেখেত সঁচাই বাস্তৱতো বহুত ভাল তেখেতৰ ব্যৱহাৰ ধুনীয়া সকলোৰে লগত ধুনীয়া এডজাষ্ট হয় বাইদেউৰ একো অহংকাৰো নাই বাইদেউ এতিয়া চাব তেজুক এটাই খেলিব ল'লেই ইমান ধুনীয়াকৈ সজাই থৈ দিছে বাইদেৱে আমি বাইদেউক এইকাৰণে দেখাব আহোঁ কাৰণ বাইদেউ আগৰ পৰাই দেখাই আহিছোঁ আৰু বাইদেউৰ মানে এটি শিশুৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মানে তেওঁ নিজে শিশু হৈ পৰে এয়া চাওকচোন আমি গুৱাহাটীত থকাৰ পৰা বাইদেউকে দেখাই আহিছোঁ আৰু ভাল ৰিজাল্টে পাইছোঁ আপোনালোকেও দেখাব পাৰে বাইদেউ গুৱাহাটী মিডলেণ্ড হস্পিটেলত চেম্বাৰ আছে তেখেতে চাইল্ড স্পেচিয়েলিষ্ট হয় তাতে বহে আপোনালোকে দেখাব পাৰিব জিবা দেখাই দিয়া জিবা দেখাব বা জিবা কৈ দিয়া এনেকে দিয়া এনেকে দীঘলকে ঠিক আছে খাও দে খাব দিয়া ইমান সোনকালে ডাঙৰ হৈছে পেট ক'ত বিষাই ক'ত বিষাইছে বাবা কোৱা কৈ দিয়া পেট ধৰাটো ধৰে কিন্তু কান্দে নি এনেকে কিবা সেইখিনি আকৌ আহিম বুলি কোৱা বাবা ঠিক আছে মেম আহিছো ভালে থাকিব হয় এয়া দেখিছেনে আমাৰ টিকলি আকৌ নাচিব ধৰিছে মানে বাইদেউৰ কাষত আনিলেই এই এনেকৈ নাচিব ধৰে বহুত ভাল লাগে তেওঁ সঁচাই বহুত ভাল হয় এইবাৰ আহিলোঁ নেইল কেয়াৰলৈ বুলি হিমাদ্ৰী আৰু মোৰ দাঁতৰ বিষ হৈছে দেখাবৰ কাৰণে এয়া হ'ল ফাইনেলি আমি এতিয়া যাবলৈ ওলাইছোঁ অৱস্থা খুবেই বেয়া ভাত পানী একো খোৱা নাই যাওঁতে খাব লাগিব আৰু এতিয়া যামগৈ আৰু ঘৰ দাঁতৰ বিষ থাকিব পৰা নাই ফাইনেলি আমি এডাৰেলত আহি পালোঁ আমাৰ আগৰ পৰা ইয়াতে খাওঁ বাৰু গুৱাহাটীত গ'লে ইয়াতে ভাতকেইটা খাই লওঁ আৰু এইও বহুত টায়াৰ্ড হৈছে কালি যাবগৈ যে সেইকাৰণে ফাইনেলি আমি ভাতকেইটা খাই লওঁ এতিয়া ৰাতিয়ে হ'ল আপোনালোকেও খাব আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু কমেণ্টত কৰিব আৰু কমেণ্ট লিখিব আপোনালোকে